লগ পাইছো আমি আগতে গাঁও ধুই লওঁ গাইছ তাৰ মোবাইলটো হোৱাটছআপ প্ৰুফ বুলিহে দেখাব পাৰিছো এই চেছ চশমাই বোলে এৰি আহিল নামিলো ডেঞ্জাৰ চিজৰ ৰাস্তা আহি আমি বিপদতহে পৰিলোঁ বৰষুণ ঠিকে আছে কেমেৰা ভাল হোৱা নাই পিকচাৰ কোৱালিটি গম পাইছোঁ তো একঘৰ মানুহ তাত ৰখি কেনে আমি কাপোৰ চাপোৰ বঢ়িয়াকৈ সানাই লওঁ হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিলু ভাই তো আশা কৰোঁ সকলোৰে ভাল বৰ্তমান আমাৰো ভাল বঢ়িয়া মজা চলি আছে সংসাৰখন তো টাইটেল থাম্বনেইল দেখা পাই আপোনালোকে গমেই পালে চাগে মই ক'ত যাব ওলাইছোঁ এতিয়া তাৰ আগতে গাইছ ৰুটটো এবাৰ চাই লোৱা মজাকে এইয়া দেখিছেনে এই সূৰ্য দেৱতা আজি ডেঞ্জাৰ দিছে ডেঞ্জাৰ আমাৰ গাঁৱৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান দূৰত এটা বঢ়িয়া নিজৰা আছে ৱাটাৰফল আছে তো এতিয়া আমি তাতে যাব ওলাইছোঁ আৰু আজি বতৰটো বহুত গৰম তো গা ধুব লাগিব মানে এনেকুৱা গৰমত থাকিব নোৱাৰে তো ঘৰত সোমাই তো তাৰ কাৰণে আমি এতিয়া নিজৰাত যাম গা ধুবলৈ আৰু কিবা কিবি দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ ইফালে আমি কাপোৰ বঢ়িয়াকৈ লৈ লৈছোঁ তাতে তেল চেল একেবাৰে পূৰা ইয়াতে লৈ লৈছোঁ আপোনালোকক দুখাই দি ইয়াত তেল পূৰা একদম অৰ্গেনিক নাকি অৰ্গেনিক আৰু এইফালে আমাৰ এইটো পূৰা খং উঠি আছে মোকো কত নেনাই বোলে চা মুখখন দুখাই দি চা মুখখন দুখাই দি নিম নেক্সট টাইমত নিম এই বেছি দূৰত নহয় তো মানে নালাগে তই যাব নালাগে পূৰা একদম জাম কৰি আছে কাম নাই যায় নহয় হয় নে নহয় আমি বন্ধুৰ লগত যাম ইয়াৰ পিছলিতো যাই কি কৰিব তাতে তো এতিয়া মই যাব ওলালোঁ বঢ়িয়াকৈ বেগ চেগ লৈ কেনে মানে গা ধুচুলিয়ে ঘৰত তো বহুত গৰম লাগিছে আৰু যাম তাতে গা ধুম তো লগৰকেইটা আহি পাইছে বোলে তাতে ৰখি আছে দোকানত আধাতে এতিয়া মই গৈ আছোঁ তাহাঁতৰ লগত মানে আমি 5জনমান যাম তো এজন আহি পোৱা নাই আৰু বাকীকেইটা আহি পাইছে ইয়াতে ৰখি আছে তো তাহাঁতকো দেখাই দিম আপোনালোকক তো ভাল লাগিব তামান আজি তো আমি এতিয়া আগক লাগি অলপ যাই থাকোঁ তো তাতে এটা নিজৰা আছে তাতে অলপ জিৰাম এতিয়া বোলে নাগাধে আগত গাঁতব তো ইফালে আছে আমাৰ এমটি ইফালে 250 তো এইগিলা চবে যাব এতিয়া আমি আগক লাগি যাই থাকোঁ এতিয়া তো তাতে তাক লগ ধৰিম তাৰ পৰা তাক লৈ যাম চলো আমি এতিয়া গৈ থাকোঁ এটা পিডেলে নাইচোন চলো এতিয়া গাড়ীখনো অলপ খুৱাই আছোঁ আৰু এইফালে আমাৰ বুদ্ধি ওলাই দিছে এই গাঁৱতে কেনে লাগব গৰম না শিখৰ মেন আয়া তো আমাৰ ইয়াতে ধুনীয়াকৈ গাঁও ধা প্লেন আছিলে এতিয়া আমাৰ ইয়াতে গাঁও ধা নহ'ব ইয়াতে গাঁও ধা তো আমি ইয়াতে গাঁও ধুম বুলি ভাবিছিলোঁ এতিয়া কাম নহ'ব গাইছে ইয়াতে গাঁও ধোৱা এতিয়া বেলেগ এটা প্লেচত মানে গাঁও ধুম চলো কাপোৰ লৈ অনা নাই আমি এনেকৈ যাব লগা হৈছে এতিয়া আস্তে তো আমি এতিয়া যাই আছোঁ হঠাৎ বৰষুণ দি দিল গাছ এয়া চাই লোৱা এতিয়া বৰষুণটো বেয়াকৈ দি দিল তাৰমানে গাঁও ধা হয় না নহয় একো ৰিক্স নাই তথাপিও গাঁও দিব পাৰোঁ জোৰেকৈ দি আছে বৰষুণটো ৰাম এতিয়া গাঁও ধা হয় না নহয় একো ঠিক নাই তথাপিও আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক কি হ'ল হা শিখর ওই গুটকা মেন गुटका में यो इसकी माँ का भोला चेहरा यो गुटका में ना ये इफाले बेयाके बरखुनটো দি দিলে একেবারে কি কবি গাইছ ওই শিখর হরালেছে ওই কি কবি ওই আবে ইও শিখর হরালেছে कौन है ये लोग कहाँ से आते हैं আমার এনজয় বেলেগ আজি ওই বৰষুণটো দিছি গা ধুবি না নধুবি ধুমে আজি গাটো ধুব লাগিব না আপোনালোকক গা ধুই দুখাম বুলি কৈছো না দুখামে একদম পুৰা গাও ধুম আজি তো গাইস ধামাকা হবল গৈ আছে ভিডিওটো চাই থাকক তো এতিয়া আমি গা ধুম পুৰা একদম
গাড়ীৰ বাছত লাগিছে বে ইফালে আমাৰ গাড়া হৈ গৈছে পুৰা চাকা ঘূৰাতে আৰু ইফালে গাইছ আমি ফাইনেল ডেষ্টিনেশ্যন আহি পালো এতিয়া ইফালে এয়া চাওক আৰু ইফালে পুৰা মাছ মাৰি আছে মজা আইগা গাইস দেখতে रहिए গাঁও ধুবলে আহি গেলো এতিয়া এতে চাপাৰ পাৰি না পারবি বামা আছে বলে ওলো ভাবিস মোর মোবাইল আছে WhatsApp পুলি কই ইয়াকে এইবিলাক ডাব্লিউ চলি আছে ৱেট এংগেলত দি আছো এই চাওক তো গাইস মানে আমার মোবাইলটো ওয়াটারপ্রুফ হয় টেনশন নাই টেনশন নাই আৰু মই ওলাই দিও নাই কি তো মানে মুখত মই চিলৰ কাছো একচুয়ালি এটো বেয়া হয় খাব নালাগে কিন্তু ये बड़ी अच्छी बात कही आप এনজয়ৰ কাৰণে খাই আছো দেই এদিনৰ কাৰণে ওকে তো ফুল এনজয় মানে গাইস সবে এইবিলাক বৰকি বাই আছে এইবিলাক আমি বহুত মজা লাগিছে আমাৰ ভাই আহি গৈছে আপোনালোকেও গাঁও ঢক এইবিলাক চাব পাৰে আৰু এনজয় কৰক বৰখনৰ দিন আহিছে বৰষুণ অলপ আগতে ধামাকা ৰ'দ দি আছিলে এতিয়া মানে বৰষুণ আমি আহি থাকোতে এতিয়া বহুত বৰষুণ পাইছো ৰাস্তাতে তো আপোনালোকক কৈছিলো গাঁও ধুবা আহিম বুলি কেনে তো আপোনালোকক থকা দিলে বেয়া লাগব ন এতিয়া আমি গাঁও ধুই আছো ইয়াতে গাছ পুরো জাপ মারি ভিডিও চাই তাক কোমোৰা মাৰি আছো কোমোৰা মাৰিম আমি এতিয়া কোমোৰা মাৰিব তো গাছ এনেকুৱা লাগিছে যেন ব্লগাৰজন মইহে এটা মোবাইল চোবাইল থৈ কেনে মোক মানে ভিডিঅ' কৰিব দি দিছে সিহঁতে তো মই এতিয়া ভিডিঅ' বনাই আছো পুৰা এনজয় গাছ আমি গা দিব চাব পাৰে এইবিলাক ছোৱালী আহি আছে ধুনীয়া ধুনীয়া ছাতা লৈ লৈ বৰষুণত জিকি জিকি অ' ভাই চাব পাৰে এইবিলাক ব্লগাৰ ভাই একদম ক'ব লাগিব এইবিলাক আপিছা আছে ধুনীয়া ধুনীয়া ছোৱালী এনেকুৱা দেখা পালে ভাল লাগে কিবা এটা মানে আমি অ'কে অ'কে অলপ জিকিব পাৰে ৱাটাৰপ্ৰুফ হয়নে নহয় মোবাইলটো কওকচোন ৱাটাৰপ্ৰুফ হয় নহয় ছোৱালী কিন্তু যাই পেলাই দৌৰ নুঠিলেই হ'ল আৰু হয় দিয়ক ভা ইয়াতে বৰখন জিকি জিকি মানে 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 চিকৰ খাওঁতো এইটো তলতে চিকৰে আছে মানে চিকৰ খাওঁতো খাব পাৰে মোক মিলে দিছে उठा ले रे बाबा उठा ले মানে বৰখনত চিকৰ খাওঁতো আমি আমাক দেখিয়ে ইফালে বহুত ভাল লাগিছে বৰষুণ দি আছে ভাই পুৰি যাবা ভালকে বৰষুণ দি আছে তথাপিও ভাল লাগি আছে গা ধুবলৈ মানে ৰ'দ দি থকা দৰে লাগিছে আৰু হয় দিয়ক ৰ'দৰ গৰমত গা ধুই এনেকুৱা লাগিছে গাছ মই উল্টিম দে খাবি দেই আমাৰ দাদাজনে বৰশী পাব লাগে কিন্তু মোবাইল চাই আছে এনেকে মাছ পাব নেকি নাপায় নহয় ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ কামটা কেনেকৈ মাৰিব লাগে শিকাই দি আছে চাওক এনেকে পিন্ধক এনেকে এনেকে পিন্ধি লওক আৰু জাপ মাৰক কেতিয়াও গামচা হলকি নপৰে মানে জ্বৰত উঠিলে মায়ে নুকুবালে হ'ল আৰু হয় দিয়ক अरे मुझे चक्कर आने लग गया अब দুজন নহয় তিনিজন আহি আছে এটা মজাৰ কথা কওঁ
পানীৰ তলত মুটি কোনে কোনে খাইছে কওকচোন মজা হৈছে ভাই পানীৰ তলত মুটি বম লাগে মুটি চাব গাইছে একবাৰ মই জাষ্ট মুটি আহিলোঁ অঁ এইগিলা ফকতীয়া পানী পাই কিনে গাড়ী ধুই আছা ন মা অঁ ফকতীয়া পানীত পূৰা গাড়ী ধুই আছে দেখিবলৈ পাইছে চাগে এই ৰাম হ'ব হ'ব এই মোৰ যে একদম কুটিখান একদম লেতেৰা কৰি দিছা এইখিনি গাছ জোৰে আহিলে পূৰা একদম কুটি চুটি লেতেৰা কৰি দে একদম চলাৰ ওপৰলৈকে যায় এইখিনি পূৰা একদম কি কবি আৰু মাৰ মাৰ বৰষুণৰ পানীত ধুই আছো এইবিলাক নলা আছে নলাৰ পানীত ধুই আছো এনেতো মটৰৰ পানীত ধুমে নলাৰ পানীত ধুই আছো আজি গাইছ উপায় নাই ঐ বৰষুণ দি আছে আৰু গাঁও ধা হ'ল নেকি আৰু গাঁও দে নেকি তো হ'ব গাইছে ইমান গা ধুব নালাগে জ্বৰ উঠিব পূৰা বৰষুণ দি আছে তথাপিও আমি গা ধুই আছোঁ ইমান গা ধোৱাটো ভাল নহয় তো আমি এতিয়া এনেকৈ যাব ওলাইছোঁ মানে আধাক লাগি যাম এনেকৈ আগত কাপোৰটো সলাই ল'ম এতিয়া এইখিনি এনেকৈ যাওঁ পূৰা গা চা এনেকৈ আছোঁ পূৰা ধামাকা বৰষুণ দিছে গাইছ তো চলো ঐ চলো ঐ চলো যাম অ' লিলিমাই তো গাইছ মোবাইলটো ৱাটাৰপ্ৰুফ বুলিহে দেখাব পাৰিছোঁ এই চেছ চশমাই বোলে এৰি আহিল এই বৰষুণ চাওঁ সিফালত এই চাবি ঘূৰতত আছিলে চশমা এই নামিলো ডেঞ্জাৰ চিজৰ ৰাস্তা তো গাইছ গাঁৱত ধোৱা আহি আমি বিপদতহে পৰিলোঁ তো তামান বেছি লা এইফালে ৰাস্তাবিলাক তো আমি বাকী ৰাস্তা সেইফালেদি আছিলে তো সেইফালেদি নেগ'লোঁ আমিয়ে ভুল কৰিলোঁ তো এতিয়া ভুলৰ শাস্তি আমি ভুগিবই লাগিব গাইছ উপায় নাই তামাম বেয়া ৰাস্তা কি কবি আমি কোনোমতে পাকি ৰাস্তা পালোঁ এতিয়া লাহেকৈ যাই থাকোঁ আৰু মানে পূৰা একদম বৰষুণ ঠিকে আছে কেমেৰা ভাল হোৱা নাই পিকচাৰ কোৱালিটি গম পাইছোঁ তো একঘৰ মানুহ তাত ৰখি কেনে আমি কাপোৰ চাপোৰ বঢ়িয়াকৈ সলাই লওঁ অ' মাই গড কি বম বৰষুণ দি আছে গাইছ